Welcome back to my YouTube channel DK Blog. তো গাইজ মই আপোনালোকৰ মাজত এটা কথা ক'বলৈ বিচাৰি আছোঁ বা এটা কথা ক'বলৈ গৈ আছোঁ। হয়তো আপোনালোকে জানিব পাৰে অসমৰ জীয়ৰী আপুন পেগুক আপোনালোকে জানে যে এতিয়া বৰ্তমান DID লিটিল মাষ্টাৰৰ ফাইনেল ৰাউণ্ডত আছে আৰু তেওঁ ফাইনেল ৰাউণ্ডত পাইছে বহুত কষ্ট কৰি কিনা। তো সেই কষ্টটো আপোনালোকে বুজিব পাৰিছে চাগে বা বুজিব পৰাও নাই, সেইটো মই ক'ব নোৱাৰোঁ। কিন্তু আপোনালোকে এটা কাম কৰিব, আপোনালোকে আপুন পেগু DID লিটিল মাষ্টাৰৰ ফাইনেল ৰাউণ্ডত আছে তেওঁক জয়যুক্ত কৰাবৰ কাৰণে এটা নাম্বাৰ আছে, সেই নাম্বাৰত ভোটিং বুলি কোৱা হয় আৰু সেই নাম্বাৰত আপুনি যদি মিছ কল মাৰে, সেই নাম্বাৰত মিছ কল মাৰাৰ লগে লগে তেওঁ আমাৰ পৰা ভোট পায়। তো গাইজ মইতো বৰ্তমান ভোট দি কিনা তেওঁক ভোট দিলোঁ। তো আপোনালোকেও যদি অকণমান সহায় কৰে তেওঁক, তো তেওঁ জয় হ'বলৈ সক্ষম হ'ব। তো আপোনালোকে এই নাম্বাৰত ভোটিং দিব 9152915242 নাম্বাৰত যদি মিছ কলো মাৰি দিয়ে তেন্তে আমাৰ পৰা তেওঁ নিশ্চয় ভোটটো লাভ কৰিব। এই ভোটিং ব্যৱস্থাত কোনো বয়সৰ সীমা নাই, সময়সীমা আছে কিন্তু বয়সৰ সীমা নাই। ইয়াত 18 বছৰ বুলি কোনো ব্যক্তি থাকিব নালাগে। অকল যদি আমি তেওঁক এই নাম্বাৰত মিছ কল মাৰোঁ তেন্তে তেওঁ আমাৰ পৰা নিশ্চয় ভোট লাভ কৰিব আৰু তেওঁ অসমৰ জীয়ৰী হিচাপে বহুতো গৌৰৱ কঢ়িয়াই আনিব পাৰিব। তো এইখিনি কাম কৰক আপোনালোকে। তো আপোনালোকেও এইখিনি সহায় কৰি দিয়ে যেন বুলি মোৰ আশা থাকিল আৰু আপুন পেগুক আপোনালোকে নিশ্চয় এই নাম্বাৰত ভোট দি কিনে জয়যুক্ত কৰাবলৈ চেষ্টা কৰাই যেন বুলি অসমৰ ৰাইজক মই অনুৰোধ কৰোঁ। মোৰ এই চেনেলত DK ব্লগ নামৰ চেনেলত ডিছক্ৰিপশ্যনত মই আপুন পেগুৰ যিটো ভোটৰ নাম্বাৰ মানে ভোটিং কৰা নাম্বাৰটো থাকে সেই নাম্বাৰটো তলত দিম, ডিছক্ৰিপশ্যনত দিম আৰু আপোনালোকে নিশ্চয় সেই চেকআপ কৰি কিনে আপোনালোকে নিশ্চয় সেই নাম্বাৰত মিছ কল মাৰি কিনে ভোট দি কিনে তেওঁক জয়যুক্ত কৰাবলৈ সক্ষম কৰায় বুলি মই আশা কৰোঁ। লগতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টো লাইক কৰি দিয়ক আৰু কওক যে ভিডিঅ'টো কেনেকুৱা বনিছে বা আপোনালোকক কেনেকুৱা ভিডিঅ' লাগে, ইমানকৈ ক'ম। আৰু আপোনালোকে ভিডিঅ'টো নোচোৱাকৈ বা স্ক্ৰিপ্ট নকৰাকৈ নাযাব, নিশ্চয় ভিডিঅ'টো চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।